welcome to my channel Advanced Physio Care. মই Dr.Sunita Mirdha, consultant physiotherapist. আজি মই ডিসকাস কৰিম about immunity power কেনেকৈ ইনক্ৰিজ কৰিব আপুনি এক্সাৰসাইজৰ দ্বাৰা আৰু খাদ্যৰ দ্বাৰা। যিকোনো ভাইৰাছৰ লগত যুদ্ধ কৰিবলৈ আপোনাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং হৈ থাকিব লাগে আৰু এই ইমিউনিটি পাৱাৰ আপুনি কেনেকৈ ষ্ট্ৰং কৰিব তাৰ বিষয়ে আজি মই ডিসকাস কৰিম এই ভিডিঅ'টোত। আৰু তাৰ বাবে মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ কিছুমান এক্সাৰসাইজেছ যিবোৰে আপোনাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰিব আৰু কিছুমান খাদ্য। আপুনি শেষলৈকে ভিডিঅ'টো চাওক, লাহে লাহে আপুনি গম পাই থাকিব কি কৰিব লাগিব এই ইমিউনিটি পাৱাৰ ইনক্ৰিজিঙৰ বাবে। তেন্তে আহক প্ৰথমে ষ্টাৰ্ট কৰোঁ এক্সাৰসাইজৰ পাৰ্টটোলে। লিম্ফেটিক সিস্টেম সাৰ্কুলেটৰী সিস্টেমৰ এনেকুৱা এটা পাৰ্ট হয় যিটোৱে আমাৰ বডিৰ আনৱান্টেড মেটেৰিয়েলছ বা আনৱান্টেড টক্সিনছবিলাকক বডিৰ বাহিৰলৈ ওলাবলৈ সহায় কৰে। লিম্ফেটিক সিস্টেমৰে আন এটা বহুত গুৰুত্বপূৰ্ণ কাম হৈছে অক্সিজেন আৰু নিউট্ৰিয়েণ্টছ বডিৰ চেলবোৰলৈ কঢ়িয়াই অনাটো। এই লিম্ফেটিক সিস্টেমৰে আন এটা কাম হৈছে ই ইম্প্ৰুভ কৰে আমাৰ ইমিউন সিস্টেমটো। বডিত থকা এই লিম্ফ বা হোৱাইট ব্লাড চেলে ফ্ল' কৰি আমাৰ বডিত যিকোনো ইনফেকশ্যনৰ লগত যুদ্ধ কৰিবলৈ সহায় কৰে। কাৰ্ডিঅ'ভাস্কুলাৰ সিস্টেমত দুটা ফ্লুইড থাকে, এটা হ'ল ব্লাড, আনটো হ'ল লিম্ফ। ব্লাডৰ বাবে ভগৱানে এটা হাৰ্ট বনাই দিছে যিটোৱে আপোনাৰ পাম্প কৰি থাকে এনি টাইম, কিন্তু লিম্ফৰ কাৰণে কোনো পাম্প নাই। ইয়াৰ মুভমেণ্ট তলৰ পৰা ওপৰলৈ ভেচেলছৰ দ্বাৰা হয় আৰু এই লিম্ফ ভেচেলছবোৰ আপোনাৰ জেনেৰেট হয় মুভমেণ্টৰ দ্বাৰা। এই লিম্ফক লিম্ফ নোডলৈ পোৱাবলৈ মুভমেণ্টৰ অতিকৈ দৰকাৰ হয়। কেতিয়াবা আপোনালোকে দেখিছেই চাগে বহুত সময় একে ঠাইতে বহি থাকিলে বা ক'ৰবাত জাৰ্ণি কৰোঁতে আপোনাৰ ভৰিবোৰ ফুলি উঠে আৰু এই ভৰি ফুলি উঠাৰ কাৰণ হৈছে আপোনাৰ লিম্ফেটিক ড্ৰেইনেজৰ ছিষ্টেমটো ভালকৈ কাম কৰা নাই, মানে ই কম্প্ৰেছ হৈ থকাৰ বাবে বা মুভমেণ্ট নোহোৱাৰ বাবে এই ভৰি ফুলা দেখা যায়। মই আগতেই কৈ অহাৰ দৰে লিম্ফেটিক মুভমেণ্টৰ কোনো পাম্প নাই। আমি এই লিম্ফেটিক ড্ৰেইনেজ তলৰ পৰা ওপৰলৈ নিবলৈ কিছুমান এক্সাৰসাইজেছ, বিশেষ ধৰণৰ এক্সাৰসাইজেছ কৰোঁ আৰু এই এক্সাৰসাইজৰ ভিতৰত প্ৰথম হৈছে আপোনাৰ ৰিবাউণ্ডাৰ বা ট্ৰেম্পলিন আৰু নেক্সট হৈছে আপোনাৰ চিম্পলকৈ কৰিবলগীয়া এক্সাৰসাইজ হৈছে আপোনাৰ স্কিপিং যোনটো আপুনি ঘৰত ৰছীৰ দ্বাৰা কৰিব পাৰে। এইবোৰ এক্সাৰসাইজে আপোনাৰ কাফ মাছলছৰ ভেচেলছবোৰক খোল খোৱাৰ লগতে আপোনাৰ লিম্ফক ওপৰলৈ লৈ যায়, মানে লিম্ফ নোডৰ ওচৰলৈ পোৱাবলৈ চেষ্টা কৰে আৰু এইটোৱে আপোনাৰ শৰীৰৰ ইমিউনিটি পাৱাৰক বজাই ৰাখিবলৈ, মানে ষ্ট্ৰং কৰি ৰাখিবলৈ সহায় কৰে। আৰু আপোনাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰি ৰাখিবলৈ আপোনাৰ এই কাফ মাছলছৰ মুভমেণ্ট, মানে আপোনাৰ লিম্ফেটিক ড্ৰেইনেজটো হোৱাটো অতিকৈ দৰকাৰী। নেক্সট পাৰ্টটো হৈছে আমাৰ খাদ্যৰ পাৰ্ট। তেন্তে আহক চাওঁ আমি কি খাদ্য খালে আমাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং হ'ব পাৰে। আৰু এই খাদ্যবোৰত আমাৰ অল টাইপছ অফ ভিটামিনছ আৰু আপোনাৰ এণ্টি অক্সিডেণ্ট পোৱা যায় যিবোৰে আমাৰ সহায় কৰিব ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰিবলৈ। ফাৰ্ষ্টটো হৈছে আমাৰ অমিতা বা পাপায়া, নেক্সটটো হৈছে আপোনাৰ ব্ৰকলি, তাৰপিছত আমাৰ টাৰ্মাৰিক বা হালধি, তাৰপিছত গাৰ্লিক বা নহৰু, গ্ৰীণ টি, এইটো হৈছে স্পিনাচ বা পালেং শাক, চাইট্ৰাছ ফ্ৰুটছ বা টেঙাজাতীয় ফল, নেক্সটটো হৈছে আপোনাৰ চুইট পটেটো, মিঠা আলু, নেক্সটটো হৈছে আপোনাৰ জিঞ্জাৰ বা আদা, তাৰপিছত হৈছে আপোনাৰ এপলছ বা আপেল। এইখিনি খাদ্য আপোনালোকৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰাত সহায় কৰিব। Healthy way to strengthen your immune system. Don't smoke. Eat a diet high in fruits and vegetables. Exercise regularly. Maintain a healthy weight. Get adequate sleep. স্ম'ক নকৰিব, হেল্ডি ডায়েট খাব, এক্সাৰসাইজেছ ৰেগুলাৰলি কৰিব আৰু ৰাতি ভালকৈ টোপনি মাৰিব আৰু এলকহল যদি লয় একেবাৰে কম পৰিমাণে ল'ব আৰু আপোনাৰ ইনফেকশ্যন আদি নহ'বলৈ সঘনাই হাত ধুব লাগিব। লাষ্ট, ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰিবলৈ আপোনালোক কেতিয়াও খালী পেটত নাথাকিব। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট যোনটো হয় সেইটো আপোনালোক হেভি ব্ৰেকফাষ্ট কৰিব লাগিব। যদি আপুনি
স্কিপিং বা ট্ৰেম্পলিং ৰিবাউণ্ডাৰ আদি এক্সাৰচাইজ আদিও নকৰে তেনেহ'লে আপুনি চিম্পল ৱাকিং এটলিষ্ট হাফ এন আৱাৰ ঘৰৰ ভিতৰতে বা ছাতৰ ওপৰত কৰিব পাৰিব আৰু ৰাতি খানাটো অলপ লাইট খাব যাতে আপোনাৰ টোপনিটো ভাল হয় আৰু টোপনি ভাল হ'লেই আপোনাৰ ইমিউন চিষ্টেমো ভাল হৈ থাকিব ষ্ট্ৰেছ বেছিকৈ নল'ব ভাইৰাছ আছে ভাইৰাছ থাকিবই আৰু এই ভাইৰাছৰ লগত আপুনি কেনেকৈ যুদ্ধ কৰি ভাইৰাছক হৰুৱাব পাৰে সেইটোৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগিব আশা কৰিছোঁ আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে আৰু ভাল লাগিছে যদি প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব শেষলৈকৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ